গাইজ এয়া মই কি বনাইছোঁ এয়া লেগ পিচ বেচনত ডুবাই লৈছোঁ লেগ পিচ ভাজিম আজি লেগ পিচ খাম লেগ পিচটো বইল কৰি লৈছে এয়া আৰু বাকী মাংস এয়া এইখিনি কাটি লৈছোঁ আলু কেপচিকাম বিলাহী আৰু ইয়াত পিঁয়াজ কাটি লৈছোঁ এই দি গ্ৰেভি এটা বনাম আৰু ইয়াত লেগ পিচ তিনিজনৰ তিনিটা পিচ বনাম গাইছ এয়া লেগ পিচ ভাজি আছোঁ লেগ পিচ বেচন দি ভাজিছোঁ আজি লেগ পিচ খাব লাগিব এয়া মাংস আলু ভাজি আছোঁ গাইছ ডাঙৰ ডাঙৰকৈ পিচ কাটি লৈছোঁ নিমখ অকণমান দিলোঁ হালধি দিলোঁ এয়া মাংস ভাজা হ'ল প্ৰায় হ'লে ৰঙা ৰঙা হ'ল ৰঙা ৰঙা হৈছে এয়া জ্বালা গুড়া অকণমান দি দিলোঁ আলু একেলগে ভাজিছোঁ আঞ্জা বনাটো ইমান পণ্ডিত নহয় তথাপিও আৰু নিজৰ মতে যি ভাল লাগে বনাই থাকোঁ আৰু বনাই যেনেকৈ সোৱাদ পাওঁ সেনেকৈ বনাওঁ এয়া বিলাহী কেপচিকামখিনিও দি দিম গাইছ এয়া আঞ্জা প্ৰায় হ'লে এতিয়া ইয়াত গৰম মছলা অকণমান দি দিম গুড়া কৰি লোৱা গৰম মছলা দি লোৱা এতিয়া ইয়াত নগা ধইনা দিম ইয়াত নগা ধইনা লাষ্টৰে ধইনাখিনি দিম ধনিয়া
গাইজ এয়া এয়া লেগ পিচ ভাজি লৈছোঁ এয়া 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 মাংস গ্ৰেভি এইটো গ্ৰেভি ভাল লাগিছেনে গাইজ কমেণ্ট বক্সত জনাব আঞ্জাটো আছে ইয়াৰ লগত প্লাছ কৰি দিব আগতে লেগ পিচ খাবিনে গাইজ এয়া লেগ পিচ ফ্ৰাই কৰি লৈছিলোঁ এয়া শুকান ফ্ৰাই কৰা বেচনেদি বঢ়িয়া হৈছে বিৰাট টেষ্টি এতিয়া আঞ্জাটো খাই যাওঁ বা বঢ়িয়া আছে